মৰ্নিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল সকলোলৈকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই। আৰু মই বৰ্তমান গুৱাহাটীত বাইদেউ ভিনদেউৰ ঘৰত, আৰু এতিয়া 10টামান বাজি গ'ল আৰু মই গা পা ধুই ৰুটি খাই বৈ আজৰি হৈ গ'লোঁ। ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ এতিয়াৰ পৰাই, চাই থাকক তেনেহ'লে। এতিয়া মই আমৰ ফুলফুলি লগত খেলি আছোঁ। ফুলফুলি এইফালে চাই দিয়া, ফুলফুলি এইফালে চাই দিয়া, এইফালে চাই দিয়া, ফুলফুলি এইফালে ফুলফুলি চাই দিয়া। এই যদি আমাৰ বাৰ ছোৱালী চাই দিয়া, ফুলফুলি ফুলফুলি চাই দিয়া, এইফালে এইফালে চাই দিয়া। এতিয়া 1টা বাজি গ'ল আৰু আমি দুপৰীয়া খানাৰ কাৰণে বনাব লৈছোঁ। মই এতিয়া এয়া কুন্দুলি কাটি থৈছোঁ, বনাই লওঁ। এয়া মই কুন্দুলি আলু কাটি লৈছোঁ, এইফালে তেল গৰম হৈ গ'ল, দি দিওঁ। এতিয়া মই কুন্দুলি আৰু আলু দি দিলোঁ, নিমখ হালধি দি দিলোঁ, তাৰপাছত মজাকৈ লৰাই লওঁ। মৰম হেনো বেছি হৈ গ'লে বিচাতে তোমাৰ নাম নজনাকে মোৰ কুন্দুলি ভাজি ৰেডি হৈ গ'ল, সিজাই থৈছোঁ। তেল মাৰি লওঁ, দালিখিনি তেল মাৰি লওঁ, তাৰপাছত ভাত কেৰেলা আলু পিটিকা কৰি লওঁ। এইফালে কুন্দুলি আলু হৈ গ'ল, খাই লওঁ মজাছে। চাই থাকক ভিডিঅ'টো। হাই হাই, কি খবৰ আপোনালোকৰ? কৈ দিয়া। লাজ লাগে কেলে? তোমাৰ স্কুলত গাৰ্লফ্ৰেণ্ড কেইজনী আছে কৈ দিয়া। কোৱা, কালি তুমি গাৰ্লফ্ৰেণ্ডৰ লগত বহি পেলাই তোমাৰ কি হ'ল কৈ দিয়া। মূৰত কি উঠিলে? ওকণি উঠিলে নি কৈ দিয়া। ওকণি উঠিলে? তুমি গাৰ্লফ্ৰেণ্ডজনীক কৈ দিবা তুমি আজিৰ পৰা মূৰটো ভালকৈ চাফা কৰি আহিবা বুলি। আমি ভৰোৱা ভৰোৱা মুখত ভৰোৱা ভৰোৱা। মোৰ আহি গ'ল ফ্ৰাইড ৰাইচ। আমি ওলাই গৈছিলোঁ গোটেইখিনি, আৰু এতিয়া আহি ঘৰ পাই গ'লোঁ, খাই বৈ আহি গ'লোঁ ঘৰলৈ। এইটো বদমাছ, চাই থাকক। এয়া মই পাকঘৰত গুৱাহাটীলৈ আহিলোঁ। বাইদেৱে মোক পাকঘৰটো এৰি দিলে
আৰু মই বনাই বনাই খুৱাই আছোঁ। চাই থাকক। আৰু এতিয়া মই বনাই আছোঁ ভাত কেৰেলা আলু ভাজি। এইফালে ভাত পাতি দিলোঁ। এয়া পটল ফ্ৰাই কৰি হৈ গ'ল। এতিয়া বেঙেনা বেচন দি পেলাই ফ্ৰাই কৰি লওঁ। পটল হৈ গ'ল আৰু এইখিনি মই ফ্ৰাই কৰি আছোঁ। এইখিনি কৰিব বাকী আছে। ভিনিয়ে আনিছে মজা মজা গাহৰি আৰু মই এতিয়া বনাব লৈছোঁ। তেলত পিঁয়াজ দি দিলোঁ, ৰঙাকৈ ভাজি লওঁ। এয়া আদা নহৰু, এইফালে মছলা আৰু মই বনাই যাম এতিয়া। আৰু এতিয়া মই কেৰাহীত দি দিলোঁ গাহৰিখিনি অলপমান বইল কৰি লৈছিলোঁ। কাৰ প্ৰিয় মোক কমেণ্ট কৰি জনাব। মছলাখিনি দি ল'লোঁ আৰু লৰাই দিওঁ। ঢাকোন দি দিম। এয়া মই গাহৰিত আলু দি দিলোঁ। কালাৰটো ধুনীয়া লাগিছেনে? মজা মজা।